ৰাজ্যৰ দুখীয়া লোকসকলে লাভ কৰিব 18,000 কোটি টকা। ইতিমধ্যে সম্পূৰ্ণ তালিকা প্ৰকাশ পাইছে। যিসকল লোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছে অনলাইন যোগে সেইসকলৰ বাবে এটি ভাল খবৰ, কিয়নো সেইসকলৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। 2023-24 বৰ্ষৰ চৰকাৰী লেট্ৰিনৰ তালিকা প্ৰকাশ পাইছে। ইতিমধ্যে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত আছে নে নাই আপুনি কেনেকৈ চেক কৰিব? বন্ধুসকল, আপোনালোকৰ নামটো যদি অন্তৰ্ভুক্ত আছে তেতিয়াহ'লে আপুনি লাভ কৰিব 18,000 কোটি টকা। বন্ধুসকল, কেনেকৈ চেক কৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। আপোনাৰ নামটো আছে নে নাই? বন্ধুসকল, প্ৰথমতে আপোনাৰ মোবাইলটো তাৰ লেপটপৰ যিকোনো ব্ৰাউজাৰ ওপেন কৰিব লাগিব। ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব লাগিব স্বচ্ছ ভাৰত মিছন। এনেকৈ সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ দৰে লিখা আহি যাব। এনেদৰে আহি যাব। অহাৰ পিছত আপোনালোকে তলফালে চাব স্বচ্ছ ভাৰত মিছন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেদৰে আৰু এটা ইণ্টাৰফেচ খাব। এনেদৰে আৰু এটা ইণ্টাৰফেচ খুলিব আপোনাৰ সন্মুখত। আপুনি ইয়াত চাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং, যিটো ওপৰত ৱেবছাইটটো লিংকটো আছে আপোনালোকে সেই লিংকত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব আপোনালোকে। ৱেইট কৰাৰ পিছত এনেধৰণৰ আৰু এটা হোম পেজ খুলিব খাব আপোনাৰ সন্মুখত। আপুনি ইয়াত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপুনি ইয়াত চাব কেইটামান অপশ্যন দিয়া আছে। ইয়াত আপোনালোকে কেইটামান অপশ্যন দেখা পাব। ইয়াৰ পৰা প্ৰথম যিটো অপশ্যন আছে MIS, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেদৰে আৰু এটা ইণ্টাৰফেচ খুলি পাব। ইয়াত বিভিন্ন ধৰণৰ কেইটামান অপশ্যন দেখা পাব আপোনালোকে। ইয়াৰ পৰা আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে যাব। যোৱাৰ পিছত আপোনালোকে চাব ইয়াত MR13A, আপোনালোকে লক্ষ্য কৰি ভালকে ইয়াত চাব MR13A, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ অলপ সময় ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনালোকে ইয়াৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা ইণ্টাৰফেচ খোল খাব আপোনাৰ সন্মুখত। আপুনি ইয়াত চাব স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত চাব আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগে। আপোনাৰ যিটো ষ্টেট আছে সেই ষ্টেটটো আপোনালোকে সম্পূৰ্ণকৈ চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত আৰু এটা হোম পেজ খোল খাব আপোনাৰ সন্মুখত এনেদৰে। ইয়াৰ পিছত আপোনালোকে যিটো ডিষ্ট্ৰিক্ট আছে, আপোনাৰ জিলা আছে, সেই জিলাটো আপোনালোকে চিলেক্ট কৰি দিব লাগিব। আপোনাৰ জিলাটো চিলেক্ট কৰাৰ লগে লগে আপোনাৰ ইয়াত আহি যাব আপোনাৰ ব্লকটো, যিটো ব্লক আছে আপোনাৰ সেই ব্লকটো আপোনালোকে চিলেক্ট কৰি দিব লাগিব। চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত আৰু এটা এনেদৰে ইণ্টাৰফেচ খোল খাব। আপুনি ইয়াত চাব পঞ্চায়ত নেম। পঞ্চায়ত নেমটো আপোনালোকে চিলেক্ট কৰি দিব লাগিব। ইয়াত কিছুমান বিভিন্ন ধৰণৰ পঞ্চায়ত আছে আপোনাৰ। ইয়াৰ পৰা আপোনালোকে যিটো নিজৰ পঞ্চায়ত আছে সেই পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰি দিয়াৰ লগে লগে দেখা পাব আপোনালোকে 135 লিখা আছে, অৰ্থাৎ 135 মানুহৰ আপোনাৰ এপ্লিকেশ্যন এপ্ৰুভ হৈছে। আপোনালোকৰ ইয়াত চাব ইয়াত 135ৰ ভিতৰত আপোনাৰ নামটো অন্তৰ্ভুক্ত আছে নে নাই, ইয়াত অন্তৰ্ভুক্ত হৈছে নে নাই আপুনি এনেদৰেই সম্পূৰ্ণকৈ চাব পাৰিব। আপোনাৰ যদি এই লিষ্টত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে তেতিয়াহ'লে আপুনি লাভ কৰিব 18,000 কোটি টকা। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগে? যদি ভাল লাগিছে তেতিয়া লাইক কৰি শ্বেয়াৰ কৰি দিব।